এতিয়া মই আছো বৰ্তমান ডিব্ৰুগড়ৰ মৌকুৱালিমৰা গাঁৱত আৰু এইটো যোনটো ৰাস্তা দেখিছে এই ৰাস্তাটো বগীবিললৈ গৈছে আৰু এই ৰাস্তাটো বগীবিলৰ শৰ্টকাট ৰাস্তা হয় আৰু এইটো যোনটো চাৰিআলি হয় এইফালে কুমাৰণী চিগালৈ গৈছে তাৰপিছত এইটো ৰাস্তা আইথানলৈ গৈছে আপোনালোকে শিৱসাগৰৰ পৰা আহোঁতে প্ৰথম ডিব্ৰুগড় আমলাপতি চাৰিআলি পাব আৰু সেই আমলাপতি চাৰিআলিৰ পৰা আৰু বাওঁ চাইডে যোনটো ৰাস্তা সোমাই আহিছে সেইটোৱে হৈ গ'ল এইটো ৰাস্তা তো আপোনালোকে ডিব্ৰুগড়ৰ পৰা বগীবিললৈ যাবলৈ যদি শৰ্টকাট ৰাস্তা লাগে তেতিয়াহ'লে এই ৰাস্তাটো আহি যাব তো এই আইথানলৈ যোৱা এই ৰাস্তাটোতে এখন সত্ৰ আছে বহুত পুৰণি সত্ৰ মই আপোনালোকক দেখাই এইখন বহুত পুৰণি সত্ৰ হয় আৰু এই সত্ৰখনতেই লাচিত বৰফুকনে শৰণ লৈছিলে প্ৰকৃততে এই সত্ৰখন আছিলে শিৱসাগৰ বকথা নেমুগুৰিত আৰু তাৰে এটা পাৰ্ট ইয়ালৈ উঠাই আনিলে 1981 চনত এইটো মই দেখাই দিছোঁ ইয়াতে লিখা আছে 1981 চনত এইটো যোনটো ৰাস্তা দেখিছে এইটো ৰাস্তাত মানে আৰু অকণমান আগলৈ গৈ পেলাই আৰু খুব ধুনীয়া এডোখৰ জেগা পাম জেগাডোখৰ দেখাই আছোঁ চাই থাকক মই আপোনালোকক এটা বহুত ধুনীয়া দৃশ্য দেখাম বুলি কৈছিলোঁ তো দৃশ্যটো চাই লওকচোন এই দেখিছে এয়া হৈ গ'ল বিশাল ব্ৰহ্মপুত্ৰ বৰ্তমান এই ব্ৰহ্মপুত্ৰত পুৰা পানী বাঢ়ি আছে দেখিছেনে ইপাৰ সিপাৰ নেদেখিয়ে বহুত ভাল লাগে মানে সঁচাকৈ ইমান ধুনীয়া এটা পৰিৱেশ আৰু সঁচাকৈ মোৰ মানে এনেকুৱা পৰিৱেশবিলাক বহুত ভাল লাগে নদীৰ কিনাৰৰ পৰিৱেশ বা পাহাৰীয়া পৰিৱেশ মানে মই পাৰ্চনেলি বহুত বেছি ভাল পাওঁ তো সেইটো কাৰণে আপোনালোককো দেখালোঁ আৰু মোৰ ভাল লগা বস্তুটো মই আপোনালোকক দেখাবলৈ বহুত মন যায় তো দেখালোঁ ইমান ধুনীয়া লাগিছে আৰু এয়া লগত আমাৰ ফুচকিও আছে আৰু আমাৰ এই পিচকুমাইনাও আছে ধুনু ধুনুকৈ লৈ আহিলোঁ তাহাঁতি আহিম বুলি ক'লে এই পিচকুমাইনা এনেকৈ কৈ দিয়ে এই দেখিছা কালি মই ডিব্ৰুগড়লৈ আহিছিলোঁ অকণমান বিশেষ কাম এটাত আহিছিলোঁ মই ডিব্ৰুগড়ৰ পৰাই বিয়া পাতিছোঁ তো ডিব্ৰুগড় এতিয়া মই যোনখন সত্ৰৰ কথা ক'লোঁ আপোনালোকক দেখালোঁ সেই সত্ৰখনেই হৈ গ'ল মোৰ এই শহুৰ দেউতাৰ ঘৰ চেকেৰাতলি সত্ৰ আৰু সেই চেকেৰাতলি সত্ৰৰে যোনজন সত্ৰাধিকাৰ আছিলে স্বৰ্গীয় শ্ৰী শ্ৰী ঘনকান্ত দেৱগোস্বামী তেওঁৰ নাতিনীয়েককে মই বিয়া পাতিছোঁ আপোনালোককো দেখাবলৈ মন গ'ল আৰু যিমানে যি হওক এখন বহুত পুৰণি এখন সত্ৰ হয় য'ত লাচিত বৰফুকনে শৰণ লৈছিলে আপোনালোকক মই কৈছিলোঁ ডিব্ৰুগড়ত এখন আইথান আছে এইটো ৰাস্তা ডাইৰেক্ট আইথানলৈ গৈছে তো এই আইথানখন বহুত জয়াল হয় মই আগতে আইথানলৈ আহিছোঁ আৰু আইথানৰ ওপৰত মই দুটাকৈ ভিডিঅ' বনাই থৈছোঁ মানে মই এই কাৰণেই কৈছোঁ আইথানখন এখন বহুত জাগৃত থান হয় আপোনালোকে যেতিয়া তালৈ যাব সঁচাকৈ আপোনালোকে গম পাব যে আইথানৰ মহত্ব কিমান আছে যোনসকলে এই আইথানলৈ অহা নাই তো আপোনালোকে আহিব তো তেতিয়া গোটেইখিনি কথা গম পাব